হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মানুহজনে ক'লে অহা কাইলৈ পঁইতা ভাত খাম, সেয়ে কথাৰ মতে কাম। মানুহজনে কোৱাৰ পিছত আৰু ৰৈ থাকিব পাৰিনে, নহয়নে বাৰু? এইফালে ৰাতি আমি ভাত খোৱা হোৱাৰ পিছত যিকেইটা ভাত ৰখিছিলে তাতে ধুনীয়াকৈ পানী দি থৈ দিম। ধুনীয়াকৈ ঢাকি মই ৰাতিটো এনেকৈ ৰাখি দিম। পঁইতা ভাত খাই কোনে কোনে ভাল পায় বাৰু কমেণ্ট কৰি জনাবচোন। গৰমতহে পঁইতা ভাত খাই ভাল লাগে, নহয়নে? এইবাৰ পিছে আমাৰ ফালে তেনেকৈ ইমান গৰম পৰা নাই এতিয়ালৈকে। আপোনালোকৰ ফালে পৰিছে নাই জনাবচোন। আমাৰ ফালে একদম বৰষুণ দি আছে এইকেইদিন। এইফালে পিছদিনাখন মই হাতে কামে লাগি গ'লোঁ। এইফালে আলু আৰু বেঙেনা লৈছোঁ ভাজিবলৈ, আনফালে এয়া পটল লৈছোঁ, পটল ফ্ৰাই কৰিম। এইফালে চব্জিখিনি ধুনীয়াকৈ মই কাটি কৰি ধুই কৰি ল'লোঁ। এতিয়া ধুনীয়াকৈ বনোৱাত লাগি যাম আৰু। গৰমটো নাই পৰাৰ কাৰণে এইবাৰ পঁইতা ভাত খাবলৈ মনতে পৰা নাই জানেনে। এইফালে এয়া পটলখিনি মই ধুনীয়াকৈ নিমখ হালধি সানি ল'লোঁ। এইফালে গেছটো অন কৰি মই এতিয়া কেৰাহীখন পাতি দিম। এনে গৰমত বাৰু আমাৰ পঁইতা ভাতটো তেনেকৈ প্ৰায় খোৱাই হয়, মানুহজনেও খাই ভাল পায় আৰু ময়ো ভাল পাওঁ যিহেতু। এইবাৰ গৰম নাই পৰাৰ কাৰণে মনতে পৰা নাছিলে। যোৱাকালি মানুহজনে খাম বুলি কোৱাত হৈ এতিয়া লাগি গৈছোঁ আৰু হাতে কামে। এইফালে এয়া কেৰাহী গৰম হোৱাৰ পিছত তেল দি দিলোঁ। এয়া ঘৰৰ মিঠাতেল। এতিয়া ধুনীয়াকৈ পটলখিনি ফ্ৰাই কৰি ল'ম। পটল ফ্ৰাই খাই কোনে কোনে ভাল পায় বাৰু? মই হ'লে বহুত ভাল পাওঁ দেই। কিন্তু প্ৰথম ওলাওঁতে ভাল লাগে, পিছলৈ আকৌ ভাল নালাগে খাবলৈ, নহয়নে বাৰু? এতিয়া বাৰু প্ৰথম ওলাইছে পটল আমাৰ এইফালে। এতিয়া ধুনীয়াকৈ মই পটলখিনি ফ্ৰাই কৰি ল'ম। পটলখিনি ফ্ৰাই হোৱাৰ পিছতে মই এতিয়া ভাজিখিনি বনাই ল'ম। এয়া তেলত মই পিঁয়াজ আৰু জলকীয়া দি দিলোঁ। এইটো টাইমত কাৰ কাৰ ভয় লাগে বাৰু? তেল চিটিকি পৰে গাত, মোৰ হ'লে বহুত ভয় লাগে দেই। পিঁয়াজ জলকীয়া দিয়ে মই মানুহ দৌৰোঁ, একদম বহুত ভয় লাগে। এইফালে এতিয়া মই ভাজিখিনি ধুনীয়াকৈ বনাই ল'ম। এনেকৈ বেঙেনা আৰু আলু ভাজি খাই কোনে কোনে ভাল পায়? বেঙেনা দিলে তেল অকণমান সৰহকৈ দিব লাগে, খাই বহুত ভাল লাগে, নহয়নে? যিসকলে নাই খোৱা তেওঁলোকে বনাই খাই চাবচোন, বহুত বেছি ভাল লাগে খাবলৈ। এইফালে ভাজিখিনি হ'বলৈ হৈছে আৰু এতিয়া। এইকণ ভাজি বহুত কম সময়তে হৈ যায়, তেল অকণমান সৰহকৈ দিব লাগে। আৰু অকণমান বাকী আছে সিজিবলৈ, এতিয়া মই অকণমান সময় ঢাকোনখন লগাই দিম সিজিবলৈ। এইফালে আকৌ বতৰটো দেখিছেনে? বতৰটো চাইতো পঁইতা ভাত খোৱাৰ বতৰ একেবাৰেই নহয়। বৰষুণ দিছিলে অকণমান আগত, এতিয়া এৰি অকণমান ডাৱৰীয়া হৈ আছে। এইফালে কাপোৰবোৰ শুকুৱাই নাই, ভিতৰতো কাপোৰ, গোটেই ভিতৰখন কাপোৰ কাপোৰ হৈ আছে। এইকেইদিন বহুত বেছি বেয়া হৈ আছে বতৰটো, এই বৰষুণ এই ৰ'দ দিয়ে। এইফালে খৰিবোৰ মেলা হৈ আছে, শুকুৱাই নাই বৰষুণৰ কাৰণে। এইফালে আমাৰ লিচু পকিছে দেখিছেনে? কিন্তু এইজোপা আকৌ খাবলৈ বেয়া। খাবলৈ বেয়া যদিও পকাৰ ৰংটো দেখিবলৈ বৰ ধুনীয়া, একদম সেন্দুৰৰ দৰে পকে। এইজোপা গুটিৰ পৰা হোৱা যে সেইকাৰণে টেঙা, কিন্তু পিছলৈ মিঠা হয়গৈ। প্ৰথমত পকোতে অকণমান টেঙা হয়, পিছলৈ ধুনীয়া মিঠা হয়গৈ। এইফালে আমাৰ মণি প্লেণ্টজোপা দেখিছেনে? ইমান ধুনীয়া হৈছে, একদম ৱাললৈকে বগাই গৈছে। এইজোপা আকৌ পানী দি থাকিলেহে ধুনীয়া হয়, পানী নিদিলে শুকাই যায়গৈ পাতবোৰ। এতিয়া ধুনীয়া হৈ আছে, তাতে বৰষুণ দি আছে যে একদম ধুনীয়া হৈ আছে এতিয়া। মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে বাৰু? যদি ভাল পালে লাইক এটা কমেণ্ট এটা কৰি দিব। আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে মোৰ ফেচবুক পেজত চাই আছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি ল'ব, যিসকলে নাই কৰা। এইফালে মানুহজনক খাবলৈ দিলোঁ, লগত এয়া ভোট জলকীয়া আচাৰৰ তেল আৰু পিঁয়াজ। এইফালে ভাজি আৰু পটল ফ্ৰাই, আৰু লগত ভোট জলকীয়াৰ আচাৰ। এয়া আচাৰ মানুহজনে বনোৱা। এইফালে মানুহজনেও খালে, ময়ো খালোঁ। আৰু এয়া মানুহজনৰ মৰম, তেওঁ তামোল কাটি তেওঁ নিজে খায়, মোলৈ এখন থৈ গৈছে। ভাল লাগে নহয়নে এনেকুৱা সৰু সৰু মৰমবোৰ। আজি ভিডিঅ'টো ইমানেই আছিলে, আৰু অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ বিদায়।